এই মুহূর্তের জন্য আছে অসমবাসী রাজ্যের কারণে হংগের কেইবাটাও বিগ ব্রেকিং নিউজ আজি হৈছে দেশমে রাজ্যের কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন নিয়ম। যিসকলৰ ৰেচন কাৰ্ডত নাম নাই তেওঁলোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে নতুনকৈ কৰিব পাৰিব আবেদন। কিদৰে কৰিব আবেদন অভিষেক জনাই আছো আজিৰ ভিডিঅ'ত। অবৈধ বাংলাদেশী আৰু বেদখলকাৰীৰ ওপৰত আৰম্ভ হ'ব কঠোৰ একশন। ৰেডি কৰা হৈছে তালিকা। অবৈধ বাংলাদেশী আৰু বেদখলকাৰীৰ লগত নো কম্প্ৰমাইজ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটা খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ। আজি এই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই কিদৰে কৰিব আবেদন। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলাৰ বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগে আপুনি ওচৰৰ চিআৰচিত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰত নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বেদখলকাৰীক উচ্ছেদ আৰু অবৈধ বাংলাদেশীক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব। পশ্চিমবংগত যেতিয়াৰ পৰা কাটাতাৰৰ বেৰা হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব। 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱাটো সহজ নহয়, কিন্তু কাটাতাৰৰ বেৰা হলে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব। ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব। কেৱল ইমানেই নহয়, উচ্ছেদক লৈ কঠোৰ হ'ব নতুন চৰকাৰ। ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা। যোৱাবাৰ 1.5 লাখ বিঘা ভূমিত বেদখল মুক্ত কৰা হৈছিল। নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিটো মতে কাম কৰিব বিজেপি চৰকাৰে। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ মূল ভিডিঅ'ৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।